নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ ফালৰ পৰা আৰু এটা ভাল খবৰ ওলাইছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে এতিয়া 830 টকাৰ পৰিৱৰ্তে 1000 টকাকৈ পাব। আহক হিতাধিকাৰীয়ে কেতিয়াৰ পৰা 1000 টকাকৈ পাব মাননীয় মুখ্যমন্ত্ৰীৰ পৰা শুনি লওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। চৰকাৰে তৎকালীনভাৱে অৰুণোদয় আমি 830 টকাৰ পৰা 1000 টকালৈ আজিৰ পৰা বৃদ্ধি কৰিছোঁ। অৰ্থাৎ অহা 10 তাৰিখে যি অৰুণোদয় আমি দিব যাম, সেই অৰুণোদয় আমি প্ৰত্যেক মাহত 1000 টকা কৰি আমি দিয়াৰ ব্যৱস্থা কৰিম। ৰাজ্য চৰকাৰে তৎকালীনভাৱে অৰুণোদয় আমি 830 টকাৰ পৰা 1000 টকালৈ আজিৰ পৰা বৃদ্ধি কৰিছোঁ। অৰ্থাৎ অহা 10 তাৰিখে যি অৰুণোদয় আমি দিব যাম, সেই অৰুণোদয় আমি প্ৰত্যেক মাহত 1000 টকা কৰি আমি দিয়াৰ ব্যৱস্থা কৰিম। ৰাজ্য চৰকাৰে তৎকালীনভাৱে অৰুণোদয় আমি 830 টকাৰ পৰা 1000 টকালৈ আজিৰ পৰা বৃদ্ধি কৰিছোঁ। অৰ্থাৎ অহা 10 তাৰিখে যি অৰুণোদয় আমি দিব যাম, সেই অৰুণোদয় আমি প্ৰত্যেক মাহত 1000 টকা কৰি আমি দিয়াৰ ব্যৱস্থা কৰিম। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু এনেধৰণৰ হেল্পফুল ভিডিঅ' পোৱাৰ কাৰণে জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে থকা বেল আইকনটো প্ৰেছ কৰিব।